আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিছোঁ আজি ব্লগ। আশা কৰোঁ ব্লগটি শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰিব। যিসকল ভিউজ নতুনকৈ আহিছে মোৰ চেনেললৈ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰত থকা বেল বটনটো ক্লিক কৰি থ'ব। তেতিয়া আগলৈ দিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকৰ ওচৰলৈ আহি থাকিব। আৰু যিসকল মোৰ চেনেলৰ আগৰ পৰা আছে তেখেতসকলক মোৰ ফালৰ পৰা আকৌ এবাৰ ধন্যবাদ জনালোঁ। আৰু এতিয়া গধূলি চাহ তাহ খোৱা হ'ল আমাৰ, খাই বৈ এতিয়া ইহঁতক পঢ়িবলৈ দিছোঁ। আৰু ওচৰতে বহি মই এয়া মোৰ হাতৰ কাম কৰি আছোঁ। মই যে হালধীয়া ঊণ আনিছিলোঁ সেইখিনি কাম কৰি আছোঁ আৰু ওচৰত বহি ইহঁতকো চোৱা চিতা কৰি আছোঁ। গতিকে আহক আজি ব্লগলৈ যাওঁ, কি আছে কি নাই চাবলৈ। আজি স্কুললৈ যাবলগীয়া হৈছে। ছোৱালীজনীয়ে একাউণ্টৰ কাৰণে কাগজ পত্ৰসমূহ স্কুলতে জমা দিবলৈ আজি তাৰিখ দিছে। সেইকাৰণে মই ওলাইছোঁ। বৰ খৰখেদা হৈছে। এয়া কাপোৰ এযোৰ বিচাৰিছোঁ, এইযোৰ কাপোৰকে পিন্ধোঁ। এইযোৰ কাপোৰ গৰম দিনত পিন্ধিব নোৱাৰি আৰু এতিয়া গৰম দিন গৈছে যেতিয়া এইযোৰকে পিন্ধি যাম। আৰু এনেকুৱা বেগতে মই কাপোৰবোৰ ভৰাই ভৰাই আলমাৰিত থওঁ। এইটো বেগ মই অনলাইনতে অৰ্ডাৰ কৰি আনিছিলোঁ আৰু 10টা আহিছিলে এটা পেকেটত। আৰু এয়া এনেকৈ জিপ এডাল আছে, কেইবাযোৰ কাপোৰ একেলগত ভৰাব পাৰি। মই মেখেলা চাদৰত আৰু শাৰী ভাগে এনেকৈ ভাগ ভাগ কৰি ভৰাই আলমাৰিত থওঁ। আৰু এইফালেদি ধুনীয়াকৈ দেখা পায় কি কাপোৰ কোনটো বেগত আছে। কাগজ পত্ৰ আৰু মাস্ক দুয়োটাই ভালকৈ লৈ লৈছোঁ। আৰু মই সেই গেট পাৰ হৈ ৰাস্তা পাম, তাতে এপে উঠিম স্কুললৈ। আৰু ৰ'দটো চোকা যদিও গৰম নাই, ভাল লাগিছে। আৰু মাস্কখন ভালকৈ পিন্ধি লৈছোঁ। স্কুলৰ কামখিনি কৰি আহিলোঁ। স্কুলৰ কাগজ পত্ৰ জমা দিবলৈ সময় অকণমান খেলি মেলি লাগিছিলে মোৰ। ডকুমেণ্টছৰ কাৰণে হৈছিলে। মই পাৰ্মানেণ্ট এড্ৰেছ কাগজ দি মই আই কাৰ্ড দি দিছিলোঁ। আই কাৰ্ডৰ আমাৰ এই প্ৰেজেণ্ট এড্ৰেছ আছিলে আমি থকা জেগাৰ। গতিকে সেইটো আমাৰ আই কাৰ্ড তাত একচেপ্ট নহয়। গতিকে মই পাৰ্মানেণ্ট এড্ৰেছ থকাৰ ভোটৰ কাৰ্ডখন দিবলগীয়া হ'ল। সেইখন মই লৈ যোৱা নাছিলোঁ। গতিকে মই ঘৰৰ পৰা আকৌ নিয়ালোঁ। এখেতে দি আহিলে, আকৌ মই স্কুলত জমা দি আহিলোঁ। গতিকে কামখিনি আজিয়ে শেষ কৰি আহিলোঁ। সেইকাৰণে কাম এটা আজৰি হ'লোঁ, ভাল লাগিলে। আৰু এয়া মই কাপোৰ সলোৱাই নাই। আহি মোৰ পিঠিফালে ষ্টাইলটো এনেকুৱা, মোৰ ব্লাউজটো, আৰু আগফালে এনেকুৱা মই নিজে চিলোৱা। কেনেকুৱা লাগিছে মোৰ কাপোৰযোৰ। আৰু এতিয়া পাকঘৰলৈ যাওঁ। দেৰি হ'ল আন দিনাতকৈ আজি পাকঘৰলৈ যোৱা। এতিয়া ভাত পানী খাই লওঁ, বনাই লওঁ। আজি মই বনাম অমিতাৰ খাৰ। তাৰ বাবে কাটি লৈছোঁ অমিতাকেইডোখৰ টুকুৰ টুকুৰকৈ। আৰু এইফালে লৈছোঁ পাঁচফোৰণ কেইটামান, আদা নহৰু থেতেলিয়াই লৈছোঁ। আৰু ইয়াতে আছে শুকান জলকীয়া দুটা, এনেকৈ মই ছিঙি লৈছোঁ। আৰু একেবাৰে চিম্পুলকৈ বনাম। তাৰ বাবে কেমেৰাটো অফ হৈ আছিলে ভুলতে, মই তেলত দিয়াখিনি দেখাবলৈ নোৱাৰিলোঁ। তেল গৰম হোৱাৰ পিছত পাঁচফোৰণ আৰু জলকীয়া দি অমিতাখিনি ভাজি আছোঁ, অকল নিমখ দি। ভজা হোৱাৰ পাছত ভাজা হৈয়ে গৈছে। এতিয়া মই ইয়াতে পানী দি দিলোঁ। আৰু যেতিয়া এইখিনি উতল আহিব তেতিয়া মই ইয়াত এয়া কলৰ খাৰ লৈছোঁ, এইখিনি মই ইয়াত দি দিম। এয়া উতল আহিছে আৰু এয়া কলৰ খাৰ দি দিলোঁ। আৰু এইখিনি এতিয়া সিজিবলৈ মই ঢাকন মাৰি থ'ম। ইয়াত অকল নিমখ দিছোঁ, হালধিও নিদিওঁ। এয়া ধুনীয়াকৈ উতলি আছে আৰু সিজি গৈছে। এতিয়া এইখিনিতে মই দিম জলকীয়া কেইডোখৰমান, কেঁচা জলকীয়া কাটি দিছোঁ। আৰু জ্বলা খাবলৈ ভাল পালে দিব পাৰে, যদি জ্বলা নাখায় নিদিলেও হ'ব। আৰু এয়া হৈ গ'ল, সম্পূৰ্ণ ধুনীয়াকৈ গলি গ'ল। এতিয়া এইখিনিতে মই মান ধনিয়া পাত কেইটামান দি দিছোঁ। আজিলৈ মই সামৰণি মাৰিছোঁ ব্লগটো। নতুন ব্লগত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি।